নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া কাৰণ কঁঠালৰ বতৰ, এতিয়া মই কঁঠালৰ ৰেচিপি এটা আজি লৈ আহিছোঁ। ৰেচিপিটো চাওকচোন মই কি লৈছোঁ। মই কঁঠালটো টুকুৰকৈ কাটি ল'লোঁ, তাৰপিছতে আৰু আদা নহৰু অলপ ল'লোঁ, পিঁয়াজ 3টা ডাঙৰ চাই কাটি ল'লোঁ। তাৰপিছত এইখিনি চাওকচোন, জিৰা জালুক সকলোখিনি মই অলপ ভাজি ল'লোঁ। এয়া আদা পেষ্ট, এয়া নহৰু পেষ্ট আৰু পিঁয়াজৰ পেষ্ট মই বনাই ল'লোঁ। আৰু এইখিনি মই কঁঠালখিনি সিজাই ল'লোঁ। সিজোৱাটো আপোনালোকক নেদেখুৱালোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে মই সিজোৱাখিনি নেদেখুৱালোঁ। এতিয়া মই এখন কেৰাহী বহাই দিলোঁ। কেৰাহীখনত মই 4 চামুচমান মিঠাতেল দি দিছোঁ। তাৰপিছত মিঠাতেলখিনি এতিয়া মই গৰম হ'বলৈ দিম। গৰম হোৱাৰ লগে লগে মই আৰু কাটি থোৱা পিঁয়াজখিনি তাতে দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম অলপ টাইম। এয়া মই পিঁয়াজখিনি ভাজি আছোঁ। এতিয়া কাৰণ কঁঠালৰ বতৰ হয়, মই কঁঠালৰ ৰেচিপি এটা আগতেও দিছিলোঁ আৰু এতিয়া প্ৰথমকৈ ওলাইছে, সেইকাৰণে ভাবিলোঁ আকৌ এটা পুনৰ নতুনকৈ ৰেচিপি এটা দি দিওঁ। এইবাৰ আগতকৈ অলপ বেলেগ ধৰণে বনাইছোঁ, সেইকাৰণে আকৌ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। এতিয়া মই যিখিনি আদা নহৰু পেষ্ট বনাই থৈছিলোঁ, সেইখিনি মই এতিয়া দি দিছোঁ। সেইখিনিও মই অলপ ভাজি ল'ম। ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি ল'ম। আৰু মই 2টা বিলাহীও মই পেষ্ট বনাই থৈছোঁ, মই বিলাহীও দিম। এতিয়া এইখিনি মই পিচি লৈছোঁ। আৰু মই জিৰা, তাৰপিছত চিকেন মছলা, গৰম মছলা সকলোখিনি মই বাতি এটাত অলপ তিয়াই থৈছোঁ। তিয়াই থৈ পেলাই সেইখিনি দি দিম। এতিয়া মই যিখিনি শুকানকৈ বনাই লৈছিলোঁ গুড়াকৈ মছলা, মই সেইখিনিও দি দিছোঁ। ইয়াতে জালুক জিৰা সকলোৱে মছলা আছে, তাৰো মই ডাঙৰ চামুচ এখনে 1 চামুচ দি দিছোঁ। এতিয়া মই এইখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ। কঁঠালখিনি আপোনালোকে নিজৰ চাইজমতে কাটিব পাৰে, মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই তিয়াই থোৱা মছলাখিনিও মই তাতে দি দিছোঁ। এইখিনিও মই ভাজি ল'ম ধুনীয়াকৈ। এনেকৈ বনালে বহুতেই সোৱাদ হয় খাবলৈ। আপোনালোকেও এদিন মই যেনেধৰণে বনাইছোঁ তেনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। এয়া মই মছলাখিনি ভাজি আছোঁ। আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই পেষ্ট বনাই থোৱা মই বিলাহীখিনিও তাতে দি দিম। বিলাহীখিনিও অলপ মই ভাজি ল'ম। আপোনালোকে বিলাহী সৰু সৰু টুকুৰা কৰিও দিব পাৰে। মই পেষ্ট বনাই লৈছোঁ আৰু পেষ্ট বনাইছোঁ, কিন্তু মই ভালকৈ একদম গুড়ি হ'ব দিয়া নাই, অলপ অলপ আছেই ডাঙৰ হয়, মই তেনেকৈয়ে ৰাখি দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ আৰু হালধিও দি দিম। মই কাৰণ কঁঠালখিনি সিজাওঁতে মই অলপ নিমখ হালধি দি দিছিলোঁ, এতিয়া সেইকাৰণে মই নিমখটো অলপ কমকৈ দিছোঁ। আপোনালোকেও তেনেকৈ যদি সিজাই অলপমান নিমখ দি দিব, হালধি অলপো দি দিব, তেতিয়া কালাৰটো ভাল হয়। এতিয়া মই সিজাই লোৱা কঁঠালখিনি মই তাতে দি দিছোঁ আৰু মই এটা ডাঙৰ চাইজৰ আলুও দি দিছোঁ। এতিয়া মই এইখিনিও লৰাই দিম। ওচৰৰ পৰা কালাৰটো বহুতেই ধুনীয়া হৈছে, কিন্তু আপোনালোকে কালাৰটো ধৰিব পাৰিছেনে নাই মই ইমান গম পোৱা নাই, কিন্তু যেতিয়া ভিডিঅ'টো বনাইছিলোঁ ওচৰৰ পৰা কালাৰটো বহুতেই ধুনীয়া লাগিছে। এতিয়া মই ঢাকনটো মাৰি দিছোঁ। এতিয়া অলপ সময় সিজিব দিম। এতিয়া 3 মিনিটমান থকাৰ পিছত ঢাকনটো উদঙাই পেলাই মই আকৌ লৰাই দিছোঁ। দেখিছেনে, দেখাত একদম মাংস নিচিনা লাগিছে। আৰু আপোনালোকে মাংস নহ'লেও হ'ব, গৰমে গৰমে খালে ইমান মাংস ক'বাতে যাওক কি টেষ্টি লাগে।
মই কাৰণ সিজাই লৈছোঁ যে সেইকাৰণে বেছি সময় ভাজিবলগীয়া হোৱা নাই। এতিয়া মই মান ধনিয়া পাত দি দিছোঁ, দি পেলাই আকৌ এবাৰ হেৰি কৰি দিছোঁ, ঢাকন দিলোঁ। আকৌ 3 মিনিটমান থকাৰ পিছত মই গেছটো অফ কৰি দিলোঁ। দিয়াৰ পিছত মই এয়া ডিছ এখনত আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই ডিছ এখনত উলিয়াই দেখুৱাই দিছোঁ কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকেও এদিন এনেধৰণে বনাই খাই চাবচোন, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ।